যিবিলাক ছোৱালীয়ে মানে মেকআপ কৰিছে সিহঁতৰ কিছু মেকআপ চেকআপ ধুই গৈছে কিন্তু আমি চাওক গাইছ আমি অলপো মেকআপ কৰা নাই মেকআপ নকৰোঁ আমি হেই মাই ফ্ৰেণ্ড কেনে লাগিছে বৰষুণত তোমাৰ ভাই ব্লগিং নৰখিব জীৱন হ'ব পাৰে ঠাণ্ডা লাগে নাই দিদি তোৰ লিপষ্টিক ধুই যাব গাই প্ৰত্যেকবাৰ এনেকুৱাই হয় দূৰৰ পৰা ধুনীয়া বনাইছে না ভালো বনাইছে না কত যাম আজি মেলা চাবৰ কাৰণে যাম वेलकम बैक टू माय चैनल सुस्मिता ब्लॉग एसटीएम आशा करिছো আপোনালোকে ভালে আছে আজি আমি যাব ওলাইছো তামুলপুৰত এটা মেলা চাবৰ কাৰণে গোটেই ফ্যামিলি মিলি যাম ৰাতি হৈছে বৰষুণ দিব চাগে মোৰ ব্লগটোত মানে লাগি থাকিব দেই আজি ব্লগ বনাম বুলি ভাবিছো ব্লগটো আৰম্ভ কৰো আৰু মেলাত গৈ পেনে ওপেন কৰো মই ভাবিছিলো মেলাত গৈ পেনে একেবাৰে ওপেন কৰিম ব্লগটো কিন্তু নহল গাইস ইমান বৰষুণ দিছে না আমি গাড়ীত উঠিছো মাত্ৰ বেটাৰী গাড়ী এটা ৰিজাৰ্ভ কৰিছো ভয়টো লাগিব নহয় এটা পোৱালি আছে আমি যদি ছোৱালী আহিলো হয় বিন্দাস গলো হয় যদি হতে না যায় কেনসেল কৰি দিয়ে পোৱালি এটা আছে তথাপি আৰু ওলাইছো আৰু কি হয় নাজানো আশা কৰিছো ভগৱান যে পানীটো কমি যাওক বৰষুণ কমি যাওক বুলি আৰু মই সকলোকে বুজাই আছো যে মোৰ লগত গলে ব্লগটো কৰিবই লাগিব মোৰ ব্লগত থাকিবই লাগিব কাৰণ ব্লগটো মোৰ কাৰণে মেইন দুপাল পৰি আছে ¿Qué es eso? Uno. জানেনে গাইস আমি 1 ঘন্টা বহিলো বেটাৰী গাড়ীত এতিয়া আমি বৰ্তমান পাম মেলা ইমান ফুৰ্তি লাগিছে না গাইস আৰু বৰষুণটো কমি গৈছিলে মাজত হেৰ কাৰণে আহিব পাইছো আমি আহি পামে বহুত কষ্ট কৰি আহিলো 1 ঘন্টাৰ ৰাস্তা বৰষুণত চাব পাইছে ইমান বৰষুণ আমাৰ লগত বহুত মানুহে আহিম বুলি কৈছে কিন্তু বৰষুণৰ ভয়ত আহা নাই সিহঁতে ঠগিলে আমি আহি পালো বহুত ফুৰ্তি লাগিছে কাৰণ বছৰত এবাৰ হয় আৰু এইটো এৰিয়াত না ডাঙৰ মেলা হয় আমাৰ ইয়াতে মানে তামুলপুৰ এৰিয়াত যিবিলাকে তামুলপুৰত থাকে সেইবিলাকেতো গমে পায় যদি তামুলপুৰৰ কোনোবা চাই আছে মোক হাই এটা পঠাই দিবা দেই কমেন্টত বৰষুণতো পুৰা মানুহ ভিৰ চাব পাৰে যিবিলাক ছোৱালীয়ে মানে মেকআপ কৰিছে সিহঁতৰ কিছু মেকআপ চেকআপ ধুই গৈছে কিন্তু আমি চাওক গাইছ আমি অলপো মেকআপ কৰা নাই মেকআপ নকৰোঁ আমি বৰষুণ পৰিলেও ব্লগ নৰখিব মেলা ঘূৰা নৰখিব আমাৰ হেই মাই ফ্ৰেণ্ড কেনে লাগিছে বৰষুণত তোমাৰ ভাই ব্লগিং নৰখিব জীৱন বৰষুণ জিকিলেও মোৰ ভাইটি মই ব্লগ বনাৰ কাৰণে লাজতে আগত গৈছে পুৰা নাই কিজানি পুৰা ধুই গৈছে কিন্তু আমি মিঠাতেল ঘৈ আহোঁ কাৰণে একো প্ৰব্লেম নাই গাইছ হেল্ল' এইটো মোৰ ভাইটি হ'ব পাৰে ঠাণ্ডা লাগে নাই দিদি আমি পুৰা কপি আছো ইফালে ইফালে ভণ্টি আৰু মামীৰ অৱস্থা এই মেলা ঘূৰবি না এই টেনশ্যন লাগছে তোৰ লিপষ্টিক ধুই যাব গাই ইফালে চব মানুহ জমা হৈ আছে গাইছ তাৰ মানে ফেমিলি মানুহ হয় যিবিলাকে পোৱালি লৈ আহিছে সেইবিলাকে মানে জমা হৈ আছে যে ইচ্ছা কৰিলে আমি জিকিব পাৰোঁ আহিছোঁ মাত্ৰ এতিয়া জিকি গ'লে মানে মেলাটো ঘূৰা ইণ্টাৰেষ্ট নালাগিব যোৱা মানুহ গৈয়ে আছে ল'ৰাবিলাকে আমাৰ কপনি উঠিছে গাতে নাই এতিয়া ধৰকি দিছে বৰষুণ মাই দুটাই দিছে বৰষুণ এইজন চাব পাৰে পুৰা প্ৰত্যেকবাৰ এনেকুৱাই হয় আমাৰ লগত নাই নেকি আমি এতিয়া বৰ্তমান মই চুলি ষ্ট্ৰেট কৰি আহিছিলোঁ কিন্তু অৱস্থা নাই বৰষুণত জিকি জিকি ঠাণ্ডা মানুহ বহুত পাতল হৈছে মানুহ নাই আমি বহুত দূৰৰ পৰা আহিছোঁ কিন্তু দেই এইটো হয় তামুলপুৰ কচুবাৰী মেলা আপোনালোকে যদি কোনোবা আহিছে কমেণ্ট কৰি জনাই দিব
বহুত কষ্টৰ পিছত মেলাৰ গেটৰ ভিতৰত এণ্ট্ৰি মাৰিলোঁ আৰু এতিয়া বহুত এনজয় কৰিম বুলি ভাবিছোঁ, ঘূৰিম ফুৰিম বুলি ভাবিছোঁ। বৰষুণ প্লিজ প্লিজ নাহিবি তই। ৰাস্তাই ৰাস্তাই চাইডে মানুহ থিয় হৈ আছে আৰু ইমান বোকা পানী গাইজ। পিছলি নপৰিলেও হ'ল। চাব পাৰে কেনেকুৱা বোকা হৈছে, একদম পিছলি গৈ আছে আৰু মোৰ চেণ্ডেলটো বহুত ডিষ্টাৰ্ব দিছে, কিন্তু বেলেগ চেণ্ডেল নাই, কি কৰিম আৰু এইটোৱে পিন্ধি আহিছোঁ। ফটোশুট একদম গাইজ ফটোশুট কৰিব লাগিব। যিমান জিকিলোঁ মানে আহিছোঁ যদি লোকেশ্যন এটা ভাল আছে, ফটো এটা তুলি ল'ম ন। কি কয় যেনেকুৱাই নাথাকক কিয় কণ্ডিশ্যন, জিকি যাওঁ তথাপি ফটোশুট লাগিব ইয়াতে গাইজ। ৱাটাৰফল ধুনীয়া বনাইছে না, ভাল বনাইছে না। কোনে ফাৰ্ষ্ট মই গাইজ ফাইনেলি আমি ফটোশ্বুট কৰিলোঁ। এতিয়া আমি গোটেই মেলাটোক ফুৰিব লাগিব নহয়, মন্দিৰটো মেইন মন্দিৰটো দেখাম বলক। বৰ্তমান এতিয়া বহুত ৰাতি হ'ল, মন্দিৰ খোলা পাম নে নাই তাকো নাজানো, কিন্তু আমি গৈ আছোঁ। আমি এতিয়া মন্দিৰত গৈ আছোঁ। মন্দিৰৰ গেটৰ কাষত আছে ফুলৰ বাগিচা, কি ধুনীয়া। তো আমি এটা দুটা ফটো তুলি লৈছোঁ। আৰু চৰি গাইজ, বহুত মানে লেট হৈছে মোৰ এডিট কৰা। মই আজি এডিট কৰি আছোঁ, যিহেতু মোক কালিয়ে পষ্ট কৰিব লাগিছিল, কিন্তু একো নহয় গাইজ, আপোনালোকে চাব, মৰম দিব। আৰু বৰ্তমান এতিয়া আমি ফটোশ্বুট কৰি আছোঁ গেটৰ কাষত, মানে মন্দিৰৰ গেটৰ কাষত ফুলৰ বাগিচা অকণ বনাইছে, তাত আমি ফটোশ্বুট কৰি আছোঁ। এতিয়া আমি যাম মন্দিৰত। আৰু ইফালে চাব পাৰে নিজৰ মোবাইলে সকলোৱে ব্যস্ত ফটো তোলাত, কিন্তু ভাল এটা লোকেশ্যন চালে কোনে ফটো নুতুলিব হয় না। আৰু এতিয়া এনেকৈ সোমাই গ'লোঁ মন্দিৰলৈ, কিন্তু মন্দিৰটো বন্ধই হ'ল, আমাৰ নচিব নহ'ল সেৱা কৰিবলৈ। একো নহয়, আমি বাহিৰৰ পৰাই সেৱা এটা জনাই ঘৰলৈ যাম। আৰু বৰ্তমান নাযাওঁ, এতিয়া মেলা ঘূৰিব আছে, অলপ কিবাকিবি ল'ব আছে, খাব আছে, হয়নে নাই। আৰু ইয়াত এইটো মন্দিৰটো বিশেষকৈ গুৰুত্বপূৰ্ণ। এইটো মন্দিৰৰ কাৰণে ইমান ডাঙৰ মেলা এটা হয়, সেৱা এটাটো জনাবই লাগিব। মামীহঁতক কৈছোঁ যে নাই, সেৱা কৰিব নাপাওঁ, আমি ইয়াতে সেৱা কৰি যাম। আৰু বাহিৰৰ পৰা এটা সেৱা জনাই এতিয়া আমি ইয়াতে মানে ফটোশ্বুট কৰিম। ভাল লোকেশ্যন আছে এটা। তাৰপিছত আমি বাহিৰলৈ গৈ মামাৰ দোকানত যাম। মামা ইয়াতে মানে মিঠাই দোকানত ক'ৰবাত কাম কৰি আছে, তালৈ যাম আমি। কেতিয়াবা আপোনাৰ লগত এনেকুৱা হয় নে গাইজ, যে আপোনাক ইমান বস্তু ল'ব ইচ্ছা যায়, খাব ইচ্ছা যায়, কিন্তু হাতত পইচা নাথাকে। এনেকুৱা মানে চবৰে হয়, আমাৰ মিডিল ক্লাছ যিমান মানুহ আছে সেইবিলাকৰ মানে চবৰ এনেকুৱাই হয়। মনত আশা ৰাখিও মানে একো ল'ব নোৱাৰি, পিন্ধিব নোৱাৰি, মানে ল'ম বুলি ক'লে ল'ব নোৱাৰোঁ। সেইটো কাৰণে বেয়া লাগে। আপোনালোকে ছাপোৰ্ট কৰিলে আজি মোৰ এইটো কণ্ডিশ্যন নহ'ব আগলৈ। আপোনালোকে মৰম যাচিব গাইজ। ইফালে আছে মামা আৰু আছে আমাৰ গাঁৱৰ কেইজনমান মানুহ। মামা I love you too. Lagi kena mana tu ni? Okay, tu kau disek. Mesti dia boleh kaya. Itu আমার ককা হয়। এও যদি দোকানত কাম কৰে, তাৰ জিলাপি নাখাব। তাৰ জিলাপি নাখাব, একদম বেয়া হয়। জিলাপিটো আই লাভ ইউ হৈ যায়। আই লাভ ইউ। জিলাপি খাও। এই রসগোল্লা খাও, আরে লাস্ট পয়সা খাও না। পয়সা দাও, আমরা ঝুমকা কিনবো। ঝুমকা? गोरी तेरा पायल तेरा धीरे धीरे बोले मेरा सुनारी धीरे धीरे तेरे सुनारी जा ককাই দিছে ৰসগোল্লা, তাৰপিছত এইটো পাপৰ নে কি কয়, জিলাপি নে কি নাজানো। কৈছোঁ পইচা দিবৰ কাৰণে, ঝুমকা কিনিম নিদিলে। খাব লাগিব। মই এইটো খাওঁ, এইটো নাখাওঁ। দাদা এইবিলাক নেগা খালি জিলাপি নাখালোঁ আমি। ঠিক আছে, দাদাৰ বিক্ৰী হ'ব দে, লগত থাকিব দাদাৰ দোকান। থোড়া
মেলা বুলি ক'লে কছমেটিকৰ বস্তু, চেণ্ডেল, কাপোৰ, নানা ধৰণৰ বস্তু মানে ল'ব ইচ্ছা যায়, কিন্তু এতিয়া নহয়। বাছ চাই মানে চকু মন ভৰি আছোঁ। আৰু এইফালে চাইছে নহয়, ইমান ভাল ভাল টপ গাউন আলাই থৈ দিছে, মানে ওলোমাই থৈ দিছে। আমি লোৱাৰ আছামৰ হয় না, অলপমান আলাই থৈ দিছে, সেনেকৈ কৰিছে, সেনেকুৱা মাত ওলাই যায় মাজে মাজে, ইগন'ৰ কৰিব গাইছ। আৰু এইফালে ভণ্টি পূৰা মজাকৈ গাড়ীত উঠি আছে, গ'ল ঘূৰি আছে চকৰিত, গাড়ী চকৰি। আৰু আমিও ভাবিছোঁ যে আমিও যাম বুলি, মদকা কোৱা না কি কয় এইটো, গাড়ীত উঠিম। কিন্তু মই মানে উঠি আছোঁ ফাৰ্ষ্ট টাইম, সেইকাৰণে বহুত ভয় লাগিছে। আৰু মই ভাইটিক কেমেৰাটো দি দিছোঁ যে তই মোক কেমেৰা কৰিবি, ভিডিঅ' কৰিবি বুলি, মোৰ ৰিয়েকশ্যনকেইটা কেপচাৰ কৰিবি, কিন্তু নকৰিলে। আৰু বহুত বেয়া লাগিছে, ভাইটিক মানে ভৰসা কৰি দিছিলোঁ, তাই বা কি কৰিলে, মানে ভিডিঅ' এটাও নহ'ল মোৰ। মই মোবাইলটো পেলাই দিম বুলি কিনে দিলোঁ, কিন্তু এইখিনিয়ে কেপচাৰ হ'ল মোৰ মাত্ৰ। বাছ এনজয় কৰিছোঁ, ভয় লাগিছে, কিন্তু অ'কে, আই এম অ'কে গাইছ। ভাইটিৰ মাত্ৰ এইখিনিয়ে ভিডিঅ' শ্বুট আছিলে, আপোনালোকক দেখাব পৰা নাই, মই বহুত বেছিকৈ চিঞৰিছিলোঁ। এতিয়া আমি চিধাই যাম বস্তু কিনিবলৈ। আৰু ইফালে মই কিনি আছোঁ পৰ্দা খিৰিকীৰ কাৰণে। চবে এনেকুৱাই কয় সকলো বস্তুবোৰ কিয় ভিডিঅ' বনাবলৈ, কিন্তু কি কৰিম আৰু, ব্লগাৰ হ'লে অলপ সহ্য কৰিব লাগিব। আৰু নতুনকৈ হয়, এডজাষ্ট কৰিব অলপমান কষ্ট হয়, কিন্তু আপোনালোকে মৰম যাচিলে আৰু ভাল পোৱা দিলে, আৰু মই মানে মোৰ লাজ ভাঙি যাব গাইছ। এতিয়া আমি যাম ঘৰলৈ, তাৰ আগত আমি অলপমান ফুচকা খাই লওঁ। আমি ভাবিছিলোঁ যে বহুত কিবা কিবি খাম, কিন্তু দোকানেই বন্ধ হ'ল। আৰু আমি লাষ্টত একদম ইফালে খালি মদাৰো মানুহ, যোৱাৰো মানুহ এনেকুৱা আছে, আৰু আমি এতিয়া লাষ্টত হৈ গৈছোঁ। বহুত গালি দি আছে মামা। মেলা একদম বন্ধ, আমি মানে লেটকৈ আহিছোঁ, এতিয়া মেলা বেছিকৈ মানে এনজয় কৰিব পৰা নাই। এতিয়া আমি ঘৰত যাম। কোনফালে যাব, কোনটো ৰাস্তা আছে, ইফালে আমাৰ অৱস্থা জিকি কৰি আছোঁ। ল'ৰাবিলাকে কেতিয়াও সলনি নহয় গাইছ, সিহঁতে অভদ্ৰ থাকিব। বাছ একো নহয়, ইগন'ৰ মাৰি দিয়ক গাইছ। অৱস্থা আমি অকলে আছোঁ। জিকি একদম অৱস্থা বেয়া হৈ গ'ল। এতিয়া আৰু ভিডিঅ' নবনাওঁ, এতিয়া একেবাৰে ঘৰত যাই অ'পেন কৰিম। এতিয়াৰ কাৰণে বাই, অলপ দেৰি পিছত ৰ'ব, মই ঘৰত যাই চেঞ্জ কৰি আপোনালোকক 2-3 মাত দি বাই কৰিম দেই। গাইজ ফাইনেলি আমি আহি গ'লোঁ ঘৰত। বহুত এনজয় কৰিলোঁ বৰষুণত একদম বোকা হৈ আহিছোঁ। চাব পাৰে, আহি কাপোৰ কানি একদম খুলিলোঁ, ভিডিঅ' শ্বুট কৰা নাই, যধে মধে আহিছোঁ। আহিখিনি জল্দিকৈ কাপোৰ চেঞ্জ কৰিছোঁ, আৰু ভাবিছোঁ আপোনালোকক গুড নাইট কৈ দিওঁ। কাৰণ মই এতিয়া আপোনালোকে দিনত চাইছে ৰাতি চাইছে মই গম নাপাওঁ, কিন্তু মই এতিয়া শুবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে, যদি আপোনালোকে আৰম্ভৰ পৰা শেষলৈকে চাইছে, লাইক এটা ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব যদি চেনেলত নতুন হয়। থেংক ইউ গাইজ মোৰ ভিডিঅ'টো চাবৰ কাৰণে। বাই, লগ পাম অন্য এটা ভিডিঅ'ত, ব্লগত। তেতিয়ালৈকে ভাল থাকক, সুস্থ থাকক।